সুপ্ৰভাত পুৱাই আৰম্ভ কৰিছোঁ। আজি হৈছে বিশ্বকৰ্মা পূজা। পুৱাই আৰম্ভ কৰিছোঁ আৰু আজি বিশ্বকৰ্মা পূজাত কি কৰোঁ চব দেখাই আছোঁ, চাই থাক। আৰু এই দুটা চকা থকা বাহনকেইখন অলপ দেৰিকৈ থৈ আছোঁ, কিন্তু তাৰ আগত এই খুৰাৰ তিনিচকীয়াখন ধোৱা চাওঁ মানে আৰু এই গাড়ীৰ নাম্বাৰটা ভালকৈ মনত ৰাখি ল, চাই ল। কিঠানবা যদি বকত এইখন গাড়ীত উঠা মন নামটা কবি 1 কিলোমিটাৰ ফ্ৰীত উঠাই দিব। তো গাড়ীখন থৈ আছে আৰু মই মানে অলপ মামাৰ ঘৰৰ পৰা আহোঁ, মানে কুঁহেৰ এডাল আনবা আজি মানে ঘৰত বিশ্বকৰ্মাৰ ঠগীখান মই আগবঢ়াম। আৰু এই চাউণ্ডটা শুনচোন, এই যে গান বাজি আছে মানে এগ্ৰী মানুহৰ তাত মানে মাইক চেক আছে, মানে ভাড়া চাড়া দিয়া সেনেকৈ। তো সি মানে এনেকৈ পূজা হ'লেই বাজে থৈ দিয়ে, ভাল লাগে মানে। আৰু পৰিৱেশটা অলপ পূজা লাগি থাকে, বাজে থাকে, কিবা পূজা হ'লেই বাজায়। আৰু সেনেকৈ মই মামা ঘৰত গ'লোঁ, আৰু মামা ঘৰত পৰা আহি পাওঁ মানে পাওক লাগি মানে পূজাৰ দুটা ভিডিঅ' চাই লওক। কালি পূজাৰ বজাৰ কেনেকৈ ক'লোঁ তাৰে দুটা ভিডিঅ' আহি পাই আছোঁ মই মানে বজাৰ কৰিব গ'লে এনেকৈ বস্তুগিলা মোবাইলতে লিখি লৈ যাওঁ। মোবাইল নাথাকাতে কাগজত লৈ গৈছিলোঁ, লিখি এনেকৈ নোট কৰি আনো। এতিয়া শ্ৰী বিশ্বকৰ্মাই নমক, বিশ্বকৰ্মাৰ নামৰ লিছোঁ মানে। তো বজাৰ চজাৰ কৰি আহিলোঁ আমি ধুনীয়াকৈ। সেইফালে গোটেইকেইটা আছে, সেইফালে দেখাও আছে। বজাৰটো হ'লে কলগেটটো মানে ক'ৰ পৰা আহে? কলগেটটো পূজাৰ লিষ্টত মানে কলগেটটা মানে মোৰ দাঁততো মানে লোহা আছে, আৰু পূজা বুলি চব দাঁত চাত ভালকৈ মাজি ল'ব লাগিব। ঠিকে আছে। ইফালে পুৰা ময়ো গাও পাওঁ ধুই ৰেডি। ইফালে আমাৰ অস্ত্ৰ শস্ত্ৰ চব পাৰি থোৱা হৈছে ধুই ধাই। আৰু আজি মানে মই অলপ মানে ভকত মানে গলত মুখাখন লৈছোঁ। আজি মানে মই নৰ্মেলকৈ কথা ক'লে নহ'ব, আজি মই এনেকৈ ক'ব লাগিব। অসমা শ্ৰী বিশ্বকৰ্মাই নমঃ, অসমৰ ভক্তপ্ৰাণ ৰাইজ তথা মানে অলপ ভক্তিৰ ৰস এতিয়া আমি ঠগীখন আগবাঢ়াওঁ। মানে এতিয়াও পাৰলোঁ হয়, কিন্তু মানে ছাগলৰ কাৰণে ইয়াতে কৰা নহ'ল। এই ঘৰৰ ভিতৰতে এইখিনি জেগাতে ধুনীয়াকৈ ঠগীখন দিয়া হ'ব। পূৰা চাফা কৰি থোৱা হৈছে, কলপাত চলপাত আনি ৰেডি মানে কামটো কৰিবলৈ। আৰু আপুনি ধুনীয়া সুস্থিৰ মতে ভিডিঅ'টা চাই থাক, মানে কাৰণ মানে মোৰ লগৰ 4টামান আহি আছে, প্ৰসাদ খাবলৈ নিমন্ত্ৰণ জনাইছোঁ, আৰু তেওঁলোকক আহিব। ভিডিঅ'টা চাই থাক। আৰু এইফালে দংকল তাত ফটা দি লওঁ, তাৰপিছত দিব লাগে। দংকল তাত দিয়াৰ পাছত দি আছোঁ এইফালে মটৰ তাত, কাৰণ এই মটৰ তাৰে পানীৰে বহুত বিশ্বকৰ্মা ধুলোঁ, তো তাকো দিব লাগিব বঢ়িয়াকৈ। আৰু ইফালে মোৰ ধুনীয়াকৈ ঠগীখান দিয়া হৈ গ'ল। চক এটা সুন্দৰ পৰিৱেশ আহি গ'ল, আৰু আপুনিও সেৱাটো লৈ লওক এই সুযোগতে। মানে মোবাইলেৰে চলি যায় দিয়ক, ফটোত যদি চলে এনেকৈও চলিব। আৰু এইবাৰ পাথাৰৰ পৰা আহোঁ, মানে গেটআপটা চেঞ্জ কৰিলোঁ। মানে এনেই গৰুটাৰ কথা পাহৰি গৈছিলোঁ, গৰুটা পানী খুৱাই তাৰপিছত কামবিলাক হৈ আছে। আৰু এতিয়া আমাৰ গৰু মানে এতিয়া যদিও গৰু এক মানে মানুহৰ নিচিনা সুখত ৰাখছোঁ, মানে চাৱা চিতা পূৰা মানে এই বেলেগ গৰুৰ নিচিনা দিনটাই ৰ'দত থাকিব নাপায়েই। আৰু ঘৰত আহি দেখালোঁ আহিও মানে প্ৰসাদ খাই আছে কৌশিক আৰু অংকুৰ পাঠক। মানে লগ পাইছোঁ নেক্সট ব্লগত, লগ পাইছোঁ নেক্সট ব্লগত। মানে এইবাৰ বেলেগ ভিডিঅ' চা, চেনেলটা ছাবস্ক্ৰাইব কৰ, তাৰপিছত বেলেগ ভিডিঅ' চা। লগ পাইছোঁ নেক্সট ব্লগত। ধন্যবাদ।